যতীন যতীন ডক্টৰে কি কৈ গৈছে হা আমি ভাবিছিলোঁ এইজনীক অলপ দিন অশান্তি দিম তাৰ পাছত নিজে নিজে ঘৰ এৰি যাবগৈ কিন্তু তই কি কৰিলি আৰু তই ঢিলাই দিয়াৰ কাৰণে সকলোবিলাক প্লেনেই নাইকিয়া হৈ গ'ল যি যি ভাবিছিলোঁ সকলোবিলাক শেষ হৈ গ'ল কি কৰিলি তই এয়া ময়ো তাকে ভাবিছোঁ মা মোৰ দ্বাৰা এইটো ভুল কেনেকৈ হ'ব পাৰে যি কৰা কৰি থাক উফ যতীন তই তাইৰ লগত বেছিকৈ ঘনিষ্ঠ হলি মই ভবাই নাছিলোঁ এনেকুৱা যে হ'ব বুলি জোনমণিয়ে বিচাৰিছিল তাইৰ সুখত যাতে যতীনো সুখী হয় জোনমণিৰ পেটটো বাহিৰলৈ আহিবলৈ ধৰিলে কিন্তু তথাপি তাইৰ প্ৰতি যেন কাৰোৰে দৰদ নাছিল কাৰোৰে দয়া মমতা বোলা বস্তুটো নাছিল জোনমণি মা ইয়াত ফেজুৰি ওলিহি যে মই বাথৰুমত যে কাপোৰকেইটা পেলাই থৈ আহিছোঁ নেহা আৰু মোৰ ধুব লাগেনে নালাগে ইফালে ভাত বনাবলৈ আছে ইফালে ঘৰ সাৰিবলৈ আছে তাই আকৌ ফেজুৰি ৰখি আছে মই দেখোন কৰিয়ে আছোঁ মা অকণমান জিৰণি ল'বও নিদিয়েনে জানো জানো তোৰ কামৰ কথা আৰু শুন মোৰ কথাত মাত নিদিবি কৈ দিলোঁ জোনমণিৰ শাহুৱেকে জোনমণিক বহুত বেয়া পাইছিল আৰু বহুত হিংসা কৰিছিল তাই কলা বুলিয়ে কলা হোৱাটো জানো অপৰাধ সেইটো তাইৰ ঈশ্বৰৰহে দান তাত তাইৰ কি দুখ থাকিব পাৰে বাৰু জোনমণিৰ বাৰু সুখ আহিবনে আচলতে তাইক কোনেও ভাল নাপায় সকলোৱে কেতেৰা মাত দি থাকে সকলোবোৰ লাগিলে বেয়াই হওক কিন্তু নিজৰ হাজবেণ্ডজন যদি ভাল হয় একোৱেই নালাগে কিন্তু নিজৰ হাজবেণ্ডজনেই যদি তাইক সকলো সময়তে ঠাট্টা ইনচাল্ট কৰে তাই বাৰু কেনেকৈ জীয়াই থাকিব যা মোৰ বহুত মূৰটো বিষাইছে মোৰ কাৰণে একাপ আদা দি পেলাই চাহু বনাই লৈ আহ আৰু এনেকৈ ফেচ জুৰি ৰখি নাথাকিবি কৈ দিছোঁ অকল তয়ে গৰ্ভৱতী হোৱা নাই আগত আমিও হৈ আহিছিলোঁ কিমান কাম কৰিব লাগে জানো আগৰ দিনত এতিয়া কি কৰিছনো হ'ব দিয়ক মা কৰিম ঘৰটো লেতেৰা হৈ আছে মচি থবি যোৱাকালি মচিছিলোঁহে দেখোন মা সদায় মচিব লাগিব কি হ'ল এতিয়া মই কোৱা নাই জানো মই কিবা এটা ক'লে মোৰ মুখে মুখে উত্তৰ নিদিবি বুলি হ'ব দিয়ক মা মই যাওঁ কাপোৰকেইটা ধুই বেলেগ কামত লাগোগৈ তোৰ বাহানা জানিছোঁ মই বহি বহি খাবলৈ আহিছে কি হ'ল কোৱাচোন মানে মই তোমাৰ কাৰণে চাহ একাপ আনিছোঁ একো খোৱা নাই নহয় তুমি ভাল পোৱা আদা দিয়া চাহ মই তোমাক কিমানবাৰ কৈছোঁ হা তুমি এই কুৎসিত চেহেৰাটো লৈ মই অফিচলৈ যাওঁতে মোৰ সন্মুখত নোলাবা মোৰ সন্মুখত ওলালে মোৰ কিজানি কিবা এক্সিডেণ্টে হ'ব আৰু আহিলেও তুমি এইটো চেহেৰা নেদেখাবা কৈ দিলোঁ কিন্তু হেৰি মোকনো আৰু কিমান এই বৰণটোক লৈ কথা শুনোৱা কিমান কথা শুনাই থাকিবা কোৱা ইয়াতনো মোৰ কি দুখ এতিয়াতো মোৰ 3 মাহেই হ'ল বিয়া হোৱাৰ পৰা আজিলৈকে নিজৰ ধ্যান নিজেই ৰাখি আহিছোঁ ইমান কষ্ট কৰিলেও কোনেও নুসুধে কি কৰিছা দিনটো কিবা খাইছানে এতিয়া গৰ্ভৱতী অৱস্থাটো মোক কোনেও এবাৰ খবৰ নলয় এতিয়া বাৰু মই নিজেই ধ্যান ৰাখিছোঁ কিন্তু আগলৈতো মোক তোমাৰ প্ৰয়োজন হ'ব তুমিতো মোক ধ্যান ৰাখিব লাগিব যতীন নহ'লে মই কেনেকৈ পাৰিম কোৱা মোৰ গৰ্ভত যিটো সন্তান আছে সেইটো জানো তোমাৰো নহয় কোৱা এই সন্তানটোৰ প্ৰতি মোৰ যিমান দায়িত্ব আছে তোমাৰো সিমানেই দায়িত্ব আছে মোৰ সিমান অধিকাৰ আছে তোমাৰো সিমানেই অধিকাৰ আছে মোৰ সন্তান চৰি মোৰ ভুল হ'ল হা মই তোমাৰ লগত সন্তান জন্ম দিয়াৰ কথা কল্পনাই কৰিব নোৱাৰোঁ ফেক্টৰীটোৱে কয়লাৰ দৰে তাৰ পৰাতো হীৰা বা মুকুতা নোলায় তাৰ পৰা সেই কয়লাৰ টুকুৰাই ওলাব জোনমণিৰ বহুত দুখ লাগিছিল মোৰ অফিচ দেৰি হৈছে মই যাওঁ আৰু মোৰ কথাকেইটা মনত ৰাখিবা কৈ দিছোঁ মোৰ বৰণটোক লৈ মানুহে কিয় ইমান ইনচাল্ট কৰে কিয় ইমান বেয়া পায় ভগৱান মোক এই কলা বৰণটো কিয় দিলা জোনমণিয়ে সকলো কৰিও যেন কাৰোৰে আপোন হ'ব পৰা নাছিল সিহঁতৰ ঘৰত তাইৰ এনেকুৱা লাগিছিল তাই যেন এজনী গুৰুত্বহীন মহিলা কিন্তু কি কৰিব ক'ত যাব আৰু এইবিলাক কথা বাপেক মাকক জনাই বাপেক মাককো দুখ দিব বিচৰা নাছিল মই মৰ্ণিং যে পঢ়িছিলোঁ পেপাৰখনত কি আছিলে লেজাৰ ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টটো কৰালে বোলে কলা ছোৱালীও বগা হৈ যায় একদম চেঞ্জ হৈ যায় যদি এইটো ট্ৰিটমেণ্ট কৰালে বগা হয় মই বগা হ'ম যতীনে মোক ভাল পালে মোক আৰু একো নালাগে মই তেওঁৰ বাবে সকলো কৰিবলৈ ৰাজি আছোঁ মই এইটোৱে কৰিম মই
নহয় মই এবাৰ পাৰ্লাৰত গৈ সুধি চাব লাগিব মা ৰুমটো চাফা কৰোঁগৈ নহ'লে মায়ে আকৌ খং কৰিব মিছেছ জোনমণি আহকচোন হয় বাইদেউ আপুনি মিছেছ জোনমণি হয় মিছেছ জোনমণি আপুনি আপোনাৰ স্কিনটো গ্ল' কৰিব বিচাৰিছে হয় বাইদেউ কিন্তু এক মিনিট আপুনিতো মিছেছ হয় মানে মেৰিড হয় আপুনি আৰু এজ আই কেন চি আপুনি প্ৰেগনেণ্টটো এইখিনি অৱস্থাত আপোনাৰ লেজাৰ ট্ৰিটমেণ্টৰ কি প্ৰয়োজন হ'ল আপুনিতো মা হ'বলৈ ওলাইছে কিয় এনেকুৱা কৰিব বিচাৰিছে মানে কি ক'ব বাইদেউ পৃথিৱীখনৰ ভিতৰত মহিলাক সকলোতকৈ ধুনীয়া ৰচনা বুলি কয় কিন্তু মই হ'লো পৃথিৱীখনৰ ভিতৰত সকলোতকৈ ঘৃণনীয় ৰচনা মোক ভগৱানে বহুত কুৎসিত কৰি ৰচনা কৰিলে বহুত কুৎসিত কৰি পৃথিৱীলৈ পঠালে মোক দেখিলে মানুহে যাত্ৰা নষ্ট হয় বুলি কয় ভগৱানে মোক বহুত কুৎসিত কৰি বনালে বহুত কুৎসিত কৰি আৰু সেইকাৰণে মই কাৰোৰে আপোন হ'ব নোৱাৰোঁ জানে মোৰ হাজবেণ্ডেতো মোক অকণমানো ভাল নাপায় কলা ৰংটোৰ কাৰণে মোক দেখিলে বোলে তেখেতৰ যাত্ৰা নষ্ট হয় শুনি বেয়া লাগিছে কলা হোৱাৰ ইমান ডাঙৰ অপৰাধ হ'লনে মই এজনী পত্নী কিন্তু কিছুদিনৰ পাছত মাও হ'ম কিন্তু সঁচা কথা এইটোৱে যে মই কেতিয়াও এজনী সুন্দৰ পত্নী হ'ব নোৱাৰোঁ বা সুন্দৰ মাক হ'ব নোৱাৰোঁ সকলোৱে এইটোৱে ক'ব চি যতীনৰ ঘৈণীয়েকজনীক ভাল নালাগে ইমান কলা মোৰ হাজবেণ্ডে ফেয়াৰ এণ্ড লাভলি নহয় জোতাৰ পলিচত থকা কলাৰ ৰংটোলেহে মনত পেলায় তুমি চিন্তা নকৰিবা জোনমণি তোমাৰ নিচিনা ছোৱালী আমাৰ ইয়ালৈ আহে আমাৰ ক্লিনিকলৈ এইবিলাক প্ৰব্লেমছ লৈ সকলো ঠিক হৈ যাব তুমি একেবাৰে চিন্তা নকৰিবা ভাঙি নপৰিবা তুমি ইয়াত 1 লাখ টকা জমা কৰা আৰু তুমি চাবা তুমি সকলোতকৈ ধুনীয়া হৈ যাবা 1 লাখ টকা কিন্তু 1 লাখ টকা দেখোন মোৰ হাতত নাই অকণমান কম নহ'বনে বাইদেউ তোমাৰ প্ৰব্লেমটো বহুত ক্ৰিটিকেল হয় শুনা তোমাৰ বহুত ডাঙৰ ট্ৰিটমেণ্ট হ'ব তোমাৰ স্কিনটো একেবাৰে নৰ্মেল নহয় টিথ থেৰাপিও হ'ব গতিকে তুমি কিবা এটা কৰি পইচাখিনি কালেক্ট কৰি জমা কৰা ঠিক আছে বাৰু ৰাহুল জোনমণি মেডামৰ পৰা পইচাখিনি লৈ ল'বা অ'কে মেডাম ৰ'বাচোন মই আহিছোঁ মোৰ ওচৰত দেখোন ইমানখিনি পইচাই নাই মই কি কৰিম বাইদেউ পইচাটো দিবনে ৰ'বাচোন দেই অলপ ঠিক আছে বাৰু দেউতালৈ ফোন এটা কৰোঁ হেল্ল' দেউতা মাজনী কচোন তই ভালে আছ দেউতা আছোঁ দিয়া শুনাচোন দেউতা মই যদি তোমাক কিবা এটা বিচাৰোঁ সেইটো জানো ভাল কথা হ'ব তুমি দিবা জানো এতিয়াতো আমাৰ ঘৰখনো বেলেগ মই ইয়াত আছোঁ আৰু তোমালোক তাত সেইকাৰণে এনেকৈ সুধিলোঁ দেউতা তই কেনেকুৱা কথা কৈছ মাজনী তই য'তেই নাথাক যেনেকুৱা প্ৰব্লেমতে নপৰ মই তোক কি সহায় নকৰিম নেকি তই ইয়াতে থাক বা তাতেই থাক মোৰ সকলোবিলাক তোৰেই আজিলৈ তই একোৱে বিচৰা নাই মাজনী তই চাগে বহুত প্ৰব্লেমত পৰিছ সেইকাৰণে বিচাৰিছ কচোন বাৰু কি লাগে মোক 1 লাখ টকা এটা লাগিছিলে দেউতা ঠিক আছে তই 5 মিনিট ৰখ তোৰ একাউণ্টলৈ মই 2 লাখ টকা ট্ৰেন্সফাৰ কৰি দি আছোঁ থেংক ইউ দেউতা থেংক ইউ নিজৰ বাপেকক আকৌ থেংক ইউ কয়নে আচলতে যদি মই দেউতাক সদায় খুজি থাকিলোঁ হয় আজি এইটো বিপদত সহায় নকৰিলে হয় মই সেইকাৰণে নোখোজোঁ আকৌ আজি বিপদত পৰি দেউতাক খুজিলোঁ কাৰণে লগতে দিলে সদায় খুজি থকা হয় চাগে দেউতায়ো দিব বেয়া পালে হয় সেইকাৰণে মানুহে ডাঙৰ বিপদত পৰিলেহে ডাঙৰকৈ কিবা এটা খুজিব লাগে বাইদেউ কোৱাচোন মোৰ কথা এটা শুনক আপুনি যদি কৰিবলৈ মন নাই তেতিয়াহ'লে এইটো ট্ৰিটমেণ্ট নকৰাব কিয় ডক্টৰজনী বেয়া নেকি নহয় ডক্টৰজনী বেষ্টে হয় কিন্তু আমাক ভগৱানে যেনেকুৱা ৰূপত পৃথিৱীলৈ পঠাইছে সেইটোৱে ভাল আচলতে সেই ৰূপটোক লৈ আকৌ কিহৰ লাজ কোনোবা বগা কোনোবা ক'লা চবটো মানুহেই ন যদি মানুহটো বগাই হয় তাৰ অন্তৰখন যদি ছাঁৰ দৰে ক'লা হয় সেইটো জানো মানুহৰ যোগ্য কওক গতিকে মোৰ মতে ভগৱানে মানুহক যেনেকৈ পঠাইছে তেনেকৈ থকাটোৱে ভাল আপুনি কি কৰে নাজানো আৰু কিন্তু মোৰ মনৰ কথাটো ক'লোঁ আচলতে ৰাহুল তুমি যে নিজেই বহুত বগা সেইকাৰণে এইখিনি সমস্যা তুমি বুজি পোৱা নাই তুমিও যদি ক'লা হ'লাহেঁতেন তেতিয়া গম পালা হয় মানুহে তোমাক কিমান হাঁহিলে হয় মই যদি তোমাক ক'ব পাৰিলোঁ হয় মোৰ এই ৰংটোক লৈ মই নিজেই নহয় মোৰ ঘৰৰ মানুহখিনিহে অশান্তি মোৰ নিজৰ আপোন মানুহবোৰৰ অশান্তি যদি তোমাৰ ক'লা ৰংটোক লৈ নিজৰ মানুহে হাঁহে তেনেহ'লে সেইবোৰ মানুহ তুমি কেনেকৈ নিজৰ বুলি ক'ব পাৰিলা তোমাৰ কেনেকৈ আপোন হ'ল সেইবোৰ আপোন হ'লে তোমাৰ চেহেৰাটোক নহয় তোমাৰ মনটোক বুজিবলৈ চেষ্টা কৰিব
মই জানো আচলতে মই এইবিলাক পোৱাৰ কোনো অধিকাৰ নাই আচলতে মই মনত কিবা এটা কথা থাকিলে নোকোৱাকৈ থাকিব নোৱাৰোঁ যদি কিবা বেয়া পাইছা তেতিয়াহ'লে চৰি অঁ দিয়া পে'মেণ্টখিনি দিয়া তুমি ঠিকেই কৈছা মোৰ এই কুচিত মুখখনৰো কি প্ৰয়োজন মোৰ হাজবেণ্ডেতো মোৰ মুখলৈ নাচায় মোৰ এতিয়া 3 মাহ হ'ল মোৰ পেটটো বাহিৰলৈ আহিছে কিন্তু মোৰ হাজবেণ্ডৰ খবৰেই নাই মোৰ কেইমাহ হৈছে সোধাৰো প্ৰয়োজন বুলি নাভাবে আজিলৈ তেখেতে মোক যিমান বাৰ চুইছে মোৰ মুখলৈ এবাৰো চোৱা নাই এজনী মহিলাৰ কাৰণে ইয়াতকৈ ডাঙৰ অভিশাপ আৰু কি হ'ব পাৰে কোৱা কি হ'ব পাৰে যদি এজনী ছোৱালী ভাল দেখা হয় সেইখিনিয়ে যথেষ্ট মই বুজি পালোঁ মই এই ট্ৰিটমেণ্টটো কৰাবই লাগিব জোনমণিয়ে মনৰ বেজাৰতে লেজাৰ ট্ৰিটমেণ্ট কৰাৰ সিদ্ধান্ত ল'লে আচলতে যিকোনো কাৰণতে জোনমণিয়ে যতীনক পাবলৈ বিচাৰে তাই যতীনক বহুত ভাল পাইছিল কিন্তু যতীনে তাইৰ ফালেতো ঘূৰিও নাচায় ইয়াতকৈ ডাঙৰ দুখ এজনী পত্নীৰ বাবে আৰু কি হ'ব পাৰে আৰু ঘৰত থাকিলেতো অনবৰতে গালি শপনি পাৰি থাকে এইটো বাৰু উচিত হৈছেনে তাইকতো চাই চিতিহে বিয়া পাতিছিল কুচিত দেখে বুলি গমো পাইছিল কলা বুলি গমো পাইছিল তথাপি যতীনৰ মাকে জোনমণিৰ জীৱনটো কিয় ধ্বংস কৰিলে যৌতুকৰ লোভৰ বাবে জোনমণিৰ জীৱনটো যতীনৰ মাকে ধ্বংস কৰি পেলালে একমাত্ৰ যৌতুকৰ কাৰণে ইমান ধনী ঘৰৰ ছোৱালী জোনমণি আজি এটা মিডল ক্লাছ ফেমিলিত আহি ইমান কথা শুনিব লগা হৈছে তুমি এটা কাম কৰিবা 2 দিনৰ পাছত আমাৰ ক্লিনিকলৈ আহিবা ঠিক আছে ৰাহুল এতিয়া মই যাওঁ দেই যোৱা 2 দিনৰ পাছত আহিবা হা ঠিক আছে সঁচাকৈ ছোৱালীজনীৰ বহুত দুখ কথাবিলাক শুনি বহুত দুখ লাগিলে মইতো তেখেতৰ আজিহে চিনাকি আজিৰ চিনাকিতে গোটেইবিলাক মনৰ কথা কৈ দিছে কম অশান্তিত আছিলেনে বাৰু কলাৰ ৰংটো জানো তাই নিজেই কৰি লৈছে ভগৱানৰ দান তাতে তাইক ইমান কষ্ট দিব পাৰিছে আচলতে ৰাহুল মই ট্ৰিটমেণ্ট কৰাই থাকোঁতে তুমি মোৰ কাষত থকাৰ কাৰণে মই বহুত সাহস পালোঁ নহ'লে মই বহুত ভয় খালোঁহেঁতেন জানা হয় নেকি হয় আকৌ সঁচাকৈ এনেকুৱা লাগিছে তুমি যেন মোৰ কিবা বেষ্ট ফ্ৰেণ্ড তেনেকৈয়ে ভাবিব পাৰা তুমি মোক মনৰ কথা শ্বেয়াৰ কৰিলা যেতিয়া বেষ্ট ফ্ৰেণ্ডে আৰু ঠিক আছে দিয়া মই এতিয়া যাওঁ হা যোৱা তুমি অহা ৰাস্তা দি নাযাবা আকৌ সেইফালে বহুত ট্ৰেফিক জাম হ'ব তুমি মিনহাজ ইনষ্টিটিউটৰ কাষেদি যাবা মিনহাজ ইনষ্টিটিউটৰ সেইফালে গ'লে চমু হ'ব ঠিক আছে বাৰু ৰ'বা ময়ো যোৱাৰ কাম এটা আছে তেনেহ'লে তুমি মোৰ লগতে ব'লা মই গাড়ীত লৈ যাম ঠিক আছে দিয়া ব'লা গ'লে মই সোনকালে পামগৈ আৰু ঠিক আছে তেনেহ'লে ব'লা